वेलकम बैक टू माय चैनल की खबर আপোনালোকৰ আশা কৰিছো সকলো ভালে কুশলে আছে আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছো এতিয়া সময় হৈছে 12:30 আৰু আমি অকমান ওলাই যাবলৈ ওলাইছো কিছুমান অকমান বিশেষ কাম আছে গতিকে ভাবিছো আমাৰ লগতে আপোনালোকক লগত লৈ যাও তেতিয়া হলে বলক আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰো আমি আহি পালোহি নেহৰু প্লেছলৈ অহাৰ মেইন কাৰণটো হৈছে যে মোৰ লেপটপৰ আসলতে কিবা পাৰ্ট এটা নাইকিয়া হ'ল মানে দৰকাৰ পৰিছে যাৰ কাৰণে এলা আহিব লগা হ'ল আৰু নেহৰু প্লেছ হৈছে এছিয়াৰ ভিতৰতে ওৱান অফ দ্য লাৰ্জেষ্ট ইলেক্ট্ৰনিক মাৰ্কেট আৰু ইয়াতে সব বস্তু বহুত কম পইচাতে বহুত ভাল বস্তু পোৱা যায় যেনেকৈ ধৰক আপোনাৰ মোবাইলৰ স্ক্ৰীনখন যদি ভাঙিলে কেনেবাকৈ যেতিয়া আপুনি বাহিৰত চাব প্ৰায় 5000 to 10000 মান লাগে বা তাতকৈ বেছিহে লাগে কিন্তু ইয়াতে আপুনি 1000 টকাৰ পৰা মানে সাৰ্ভিস আৰম্ভ হয় আৰু যথেষ্ট ভাল হয় খালি অলপ সময় লাগে ইয়াত এতিয়াও মোৰ মানে পাৰ্টছটোৰ কাৰণে অলপ সময় ৰ'ব লগা হৈছে যাৰ কাৰণে আমি অলপমান ফুৰাচকা কৰিলো আৰু ওচৰৰ পাজৰে কিন্তু আপোনালোকে যদি কেতিয়াবা আহে তেতিয়াহলে আহিব পাৰে খুব বহুত বেছি দোকান আছে ইয়াতে হে গাইজ আমি এতিয়া জাস্ট উভতি আহিলো এতিয়া সময় হ'ল 6:30 আমাৰ তাতে বহুত দেৰি হৈ গ'লগে নেহৰু প্লেছতো বহুত বেছি দেৰি হৈ গ'ল আৰু তাৰ পিছতে আৰু এটা দুটা কাম আছিল আৰু মোস্ট ইম্পৰ্টেন্টলি বাপুক ইনজেকশন দিব আছিল গতিকে তাৰ ইনজেকশন দিয়ালো আৰু ইনজেকশন দিয়াৰ সময়টো জানে কণা কৰে আৰু তাৰ পিছতে আৰু ভিডিঅ' কৰিব নোৱাৰি যিমানে কণা কৰে বৰ দুখ লাগে ন লৰাছলিক ইনজেকশন দিলে মোৰ লাগে যে প্ৰত্যেকগৰাকী সকে মাতৃয়ে মানে চকু পানী ওলাই লৰাছলি কিটা লগতে যিমানে যি হওক হেতৰ ভালৰ কাৰণে কৰিছো বুলি অলপমান মানে হেৰি কৰো আৰু কিন্তু মানে খুব বেয়া লাগে মনটো ইমান কণা কৰে কিন্তু দিবতো লাগিবই গতিকে তাৰ ইনজেকশনো দিলো আৰু দিয়াৰ পিছতে আহোঁতে বহুত সময় হৈ গ'লগে তাৰ পিছতে আহি মই সাফা হলো আজিকালি আকৌ পুৰা গাছা ধুব লাগে ন বৰ দিগদাৰি এইবিলাকো কৰিলো তাৰ পিছতে এতিয়া ভাবিছো অলপ সময় বহি মেলি মই আৰু এটা এমব্ৰয়ডাৰী কৰিলো আপোনালোকক তাকে দেখা ভাবি আছো বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলো সেইকাৰণে মই দেখাব পৰা নাই তেতিয়াহলে বলক প্ৰথমতে এমব্ৰয়ডাৰীটো দেখাই লওঁ আপোনালোকক আৰু আপোনালোকে মোক কমেন্ট কৰি ক'বচোন কেনেকুৱা লাগিছে ন আপোনালোকৰ লেটেষ্ট যিখন কৰিছো মই এইখন হয় ভাল লাগিছে নে বাৰু মোক জনাবচোন আৰু বাকি কেখনো দেখাই দিছো পুৰাকে এতিয়া এট প্ৰেজেন্ট এটো এনেকা দেখাই গৈছে এই পিছফালৰ পৰা পোহৰ আহি আছে যে কাৰণে ভালকে ওলাব পৰা নাই এতিয়া ওয়ালখন এনেকুৱা দেখিছে মই ভাবিছো আৰু এটা এইখিনি জায়গাতে আৰু এটা এনেকুৱা সৰু এটা আছে ভাবিছো হেতু এতিয়া কৰি দিম এতিয়া এখন পুৰা কমপ্লিট হৈ যাব আৰু আপোনালোকে খালি জনাব যে এইখন কেনেকুৱা আছে এখন কৰোতে মোৰ লাগিছে 3 দিন মান সময় লাগিছে তেতিয়াহলে মোক ক'বচোন আপোনালোকে যে কেনেকুৱানো হৈছে মই এইখন আৰু তেতিয়াহলে যাওঁ এতিয়া ভাতৰ যোগাৰ কৰোঁগৈ দিনতটো বাৰু আমি বাহিৰতে খাই আহিলো কিন্তু এতিয়াতো কিবা এটা বনাব লাগিব গতিকে বলক মোৰ লগতে আপোনালোকেও পাকঘৰলৈকে প্ৰথমে প্ৰেছাৰ কুকাৰটো পাতি দিলো গেছত আৰু তাতে অকমান দিলো মিঠাতেল দিয়াৰ পিছতে তাতে দিলো মই নহৰু এটা অকমান খুন্দি লৈছিলো হেয়া দিলো আৰু লগতে বুট দাইলখিনি মই আগতে তিয়াই থৈছিলো সেইখিনিও প্ৰায় 3 ঘণ্টামান তিয়ালো আৰু সেইখিনি দি দিলো তাতে আৰু দি মেলি ভালদৰে ভাজি ললো আৰু ভাজোতে ইয়াতে মই অকনমান হালধি দিলো অকনমান নিমখ দিলো আৰু এটা ইনগ্ৰেডিয়েন্ট দিলো হেতু হৈছে মেগী মছলা দিলে খুব বেছি ভাল হয় আপোনালোকে দিব পাৰে কেতিয়াবা মেগী মছলা দিলো সেইখিনি দি মেলি অকমান সময় ভালদৰে ভাজি ললো ভাজা হৈ যোৱাৰ পিছতে তাতে অকমান পানী দিলো আৰু এটো ঢাকনখন মাৰি দিলো আৰু ইফালে কেৰাহীখনত তেল অকমান দিলো আৰু তাতে পিয়াজ দিলো পিয়াজখিনি ৰঙচুৱা হওঁতে আটাইখিনি মছলা যেনে ধৰক জিৰা ধনিয়া হালধি নিমখ আটাইখিনি দি মেলি ভালদৰে মছলাখিনি ৰেডি কৰি ললো আৰু তাতে চিকেনখিনি দি দিলো
চিকেনখিনি ভালদৰে ভাজি হ'ল যেতিয়া ভালদৰে বনোৱা হৈ গ'ল মানে পূৰা ভালকৈ সিজি গ'ল তেতিয়া তাতে মই দাইলখিনি মিলাই দিলোঁ মই আজি বনাইছিলোঁ বুট দাইলি দি মুৰ্গীৰ মাংস আপোনালোকে এবাৰ চেষ্টা কৰি চাব বিৰাট বেছি ভাল হয় খাবৰ কাৰণে মোৰটো একদম ওৱান অফ দ্য ফেভৰেট হয় খুব ভাল লাগে খাই মেলি এতিয়া জাষ্ট মানে খানা চানা বনোৱা হৈ গ'ল আকৌ খুৱাই দিলোঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ অতি সোনকালে লগ পাই আছোঁ আন এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে হাঁহি থাকিব কেয়াৰ কৰিব নিজৰ লগতে পৰিয়ালবৰ্গৰ থেংক ইউ ফৰ ৱাচিং বাই বাই লাভ ইউ কৈ দে বাই কৈ দে বাই Bye.